নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে। বৰ্তমান মোৰ ভালে। আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাকৰ দৰে মৰম দিব। তেনেহ'লে দেৰি নকৰিবলৈ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ এপ্লিকে ডিজাইন কৰা কাপোৰ। যিহেতু সকলোৱে এইবিলাক কাপোৰ বনালেই, মই মাত্ৰ আছিলোঁ, ভাবিলোঁ মই বনাই চাওঁ কেনেকুৱা হয় কাপোৰযোৰ। মই ইয়াতে হেণ্ডমেড মিক্স পাটৰ কাপোৰ ব্যৱহাৰ কৰিছোঁ আৰু আগৰ দহিখিনি বৰ্ণালী সূতাৰ দিছোঁ আৰু মাজত এইদৰে দুটাখিনি আঠা লগাই দিছোঁ আৰু ছাইডৰখিনি কৈছোঁৱেই চিলাই কৰি দিছোঁ বুলি। আৰু ব্লাউজটো আপোনালোকে পাৰিলে চিলাই কৰি পিছত ডিজাইনটো দিব, তেতিয়াহ'লে সুন্দৰ হয়, বহুত ধুনীয়া হয়। মই প্ৰথমে চিলাই লৈছোঁ, চিলাই পেলাই তাৰপিছত ডিজাইনটো দিছোঁ। আশা ৰাখিলে আপোনালোকে জনাব কেনেকুৱা লাগিছে। এইটো ব্লু পিংক কালাৰ বোৱা আছে, ধুনীয়া এটা চাইন দি থাকে আৰু চাইডৰ ইয়াতে আগত এনেকৈ বগা ধুই বাতি দিছোঁ আৰু লেচটো আগত এনেকৈ চিলাই দিছোঁ আৰু চাইডত পাৰীৰ দৰে লগাই দিছোঁ। যিহেতু এইখিনি আঠা লগালে হয়তো নাথাকিবও পাৰে, সেইকাৰণে ইয়াতে চিলাই কৰি দিয়া হৈছে গোটেই চাইডটো মানে। আৰু আগটোত থাকিব এনেকৈ দুটাকৈ তিনিলাই আৰু গোটেই গাতে এটাকৈ দি দিছোঁ। আৰু বগাটোহে পাতি থোৱা আছে, কেনেকুৱা লাগিছে জনাবা বুলি আশা ৰাখিলোঁ। সকলোৱে বনাই মেলি আজৰি কৰিলে ময়ো বোলো এবাৰ ট্ৰাই কৰি চাওঁচোন কেনেকুৱা লাগে লেচৰ কাপোৰবিলাক। তাৰপিছত মেখেলাখনে একেই, সেয়া মেখেলা আগত এনেকৈ লেচটো চিলাই কৰি দিছোঁ বা ওপৰত এনেকৈ দুটাকৈ এক লাইন দিছোঁ আৰু ওপৰত এনেকৈ এটাকৈ দি থোৱা আছে। মেখেলা সম্পূৰ্ণ ৰেডি টু ৱেৰ কৰি থোৱা আছে। আৰু ব্লাউজটো হৈছে এইটো একেবাৰে চিম্পুলত আছে। ব্লাউজটো হাতত দি দিছোঁ এনেকৈ এইটো, আৰু ইফালে হাততো লগাই দেখিছে আৰু পিঠিফালে দি দিছোঁ এইদৰে। যিহেতু আগফালে দিলে ইমানকৈ নোলায়, সেইবাবে পিঠিফালে দি দিছোঁ। কেনেকুৱা লাগিছে জনাব বুলি আশা ৰাখিলোঁ কাপোৰযোৰ। আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে জনাব। আৰু মই এইখিনি অনলাইনৰ পৰা অনা নাই, আমাৰ ইয়াৰে দোকানৰ পৰা আনিছোঁ। তেনেহ'লে আৰু আজিলৈ আহিছোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহৰ দৰে এইটো ভিডিঅ' আঁকোৱালি ল'ব। আজিলৈ আহিছোঁ আৰু নমস্কাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।